বন্ধু বান্ধৱীসকল সন্দেহৰ আৱৰ্তত কেকেৰ মৃত্যু কাৰণ কলকাতাৰ CMRI হস্পিটেলত জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বহুতে এতিয়াও বিশ্বাস কৰিব পৰা নাই কেকেৰ মৃত্যুৰ খবৰ। তাৰ মাজতে কলকাতা আৰক্ষীয়ে দিলে এক বিশেষ ইংগিত। কলকাতাৰ নজৰুল মঞ্চত মঙলবাৰে নিশা সংগীত পৰিৱেশন কৰি থকাৰ সময়ত অসুস্থ হৈ পৰা কেকেক অনুষ্ঠান সমাপ্তিৰ লগে লগে তেওঁ হোটেললৈ লৈ যোৱা হৈছিল। নজৰুল মঞ্চত আসনৰ সংখ্যা আছিল মাত্ৰ 2500, কিন্তু সেই অনুষ্ঠানত 7000ৰো অধিক লোকে প্ৰৱেশ কৰিছিল। বহু লোকে ভিৰ কৰিছিল মঞ্চত। ইফালে কেকেৰ দেহত স্পষ্ট হৈছে আঘাতৰ চিন। সুৰা সেৱন, ধূমপানৰ দৰে বদ অভ্যাস নথকা কেকেৰ দেহত কিদৰে আহিল এই আঘাতৰ চিন? কলকাতা আৰক্ষীয়ে সেয়েহে কেকেৰ বাহৰ পৰা হোটেলৰ CCTV কেমেৰাৰ ফুটেজ বিচাৰিছে। নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি কেকেৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইফালে অসুস্থ কেকে অনুষ্ঠান পৰিৱেশন কৰি হোটেললৈ যোৱাৰ সময়ত হোটেলতেই ঢলি পৰিছিল বুলি প্ৰকাশ পাইছে। তাৰ মাজতে আৰক্ষীয়ে গোটেই ঘটনাটো নতুনকৈ তদন্ত কৰিবলৈ লোৱা কাৰ্যই এতিয়া তেওঁৰ মৃত্যুৰ ঘটনাক ৰহস্যৰ মাজলৈ লৈ গৈছে।